Hello friends, welcome back to my YouTube channel. কি খবৰ আপোনালোকৰ আশা কৰো সকলো ভালে আছে আজি হৈছে 13 ডিসেম্বৰ আৰু আজি মেহফুজৰ বাৰ্থডে আছে মেহফুজৰ আজি 4th বাৰ্থডে তেনেকৈ আমি একো সেলিব্ৰেট কৰা নাই কিয়া যোৱা ৰাতি 12টা বজতে এনে কেক এটা কটা হ'ল আৰু তেনেকৈ বিশেষ একো আয়োজন কৰা নাই কিয়া কেক কটা সময়ত অকমান ভিডিও মানে বনাই ৰাখিছিলো মই একেবাৰে সৰুকে বনাই ৰাখিছিলো তাৰে আজি আপোনালোকৰ লগত মই শেয়াৰ কৰিম আৰু মেহফুজৰ ফাৰ্স্ট বাৰ্থডে পৰা 4th বাৰ্থডে লৈকে তাৰ যিখিনি জাৰ্নি বাৰ্থডে সেলিব্ৰেট কৰা সেইখিনি গুটেখিনি মই আজি আপোনালোকৰ লগত অলপকৈ শেয়াৰ কৰিম বুলি ভাবিছো তো ভিডিওটো স্কিপ নকৰাকে শেষলৈকে চাই থাকিব যদি ভিডিওটো ভাল লাগে লাইক শেয়াৰ কৰিব আৰু যদি প্ৰথমবাৰৰ কাৰণে মোৰ চেনেলটো চাই আছে তেন্তে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব তো বলক ভিডিওটো আৰম্ভ কৰো এয়া হৈছে মেহফুজৰ ফাৰ্স্ট বাৰ্থডে কেক আৰু ইয়া বাৰ্থডে কেক দেখি মেহফুজে খানিব ধৰিলে আৰু তাৰ ভিডিও মোৰ নাছিলে একচুয়ালি বাৰ্থডে ভিডিও ফটো আছিলে কাৰণে মই ফটো এড কৰি দিলো হ্যাপি বাৰ্থডে টু ইউ আই উইশ ইউ অল হ্যাপিনেস ডিয়াৰ মাই আৰু এয়া হৈছে মেহফুজৰ সেকেন্ড বাৰ্থডে সময়ত মেহফুজে যে কোনো দিনাই তাই বাৰ্থডে কেক নাখায় আনকি এবাৰো হি খোৱা নাই কিয়া মিঠা খাবলৈ কাৰণে বহুত বেয়া পায় মানে তাক নিমখীয়া বস্তু দিলে হি খাই ভাল পায় মিঠা যে একেবাৰে নাখায় ভাল আৰু এফালে চাওক সকলোৱে তাক খুৱাবলৈ কাৰণে ইমান চেষ্টা কৰিছে কিন্তু হি অকমানো মুখত লোৱা নাই তাক জবৰদস্তি কৰিব লগা হয় মানে হ্যাপি বাৰ্থডে মেহফুজৰ থাৰ্ড বাৰ্থডে সেলিব্ৰেশন হ্যাপি বাৰ্থডে টু ইউ মেহফুজৰ 4th বাৰ্থডে দিনাখন মিষ্টাৰ গৈছিলে কেকৰ দোকানলৈ কেক আনিবলৈ কাৰণে আৰু তেতিয়া অলপ ভিডিও ক্লিপ তেওঁ বনাই দিলে আৰু এয়া হৈছে মেহফুজৰ 4th বাৰ্থডে কেক 12টা বাজিছে ৰাতি আৰু হেতু সময়তে আমি আহিছো বাৰ্থডে কেক কাটিবৰ কাৰণে মেহফুজ শুবলৈ লৈছিলে সেই সময়তে আমি উঠাই আহিছো তাক মানে কণা আৰম্ভ কৰি দিছে মানে আৰু কাটো নাকাটো তেনেকা কৰি আছে আৰু ফ্ৰেন্ড হেয়াই আছিল আজি ভিডিওটো ভাল লাগিলে লাইক শেয়াৰ কৰিব আৰু যদি প্ৰথমবাৰৰ কাৰণে চাই আছে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব তো আজিলৈ আহিছো আকৌ লগ পাম নতুন তাৰ ভিডিও হৈতে বাই বাই